হেল্ল' এভৰিৱান, আজি আমি ক'বলৈ ওলাইছোঁ বহু চৰ্চিত শ্বাহৰুখ খান আৰু দীপিকা পাডুকোনৰ মুভি পাঠানৰ বিষয়ে। মুভিখন বহুতো ইণ্টাৰেষ্টিং হয়, ইয়াত বহুতো টুইষ্ট এণ্ড টাৰ্ণছ আছে। আপুনি কাহিনীটো সম্পূৰ্ণকৈ চালেহে বুজি পাব, গতিকে আশা কৰোঁ যে আপুনি ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ লগতে ক'ব বিচাৰোঁ যে আপুনি যদি পাঠান মুভিখনক ছাপোৰ্ট কৰিছিল তেতিয়া ভিডিঅ'টো এটা লাইক কৰি যাব। বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰম্ভণিৰ সময়ত দেখুৱাইছিল যে 5 আগষ্ট 2019 আৰু ঠাই দেখাইছিল পাকিস্তান, যাৰ জেনেৰেল এজনে নিজৰ হেল্থ চেকআপ কৰিবলৈ হস্পিটেললৈ আহিছিল। তাত তেওঁ গম পাইছিল যে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত আৰু তেওঁৰ মাত্ৰ 3 বছৰ সময়সীমা বাকী আছে। সেই সময়ত তেওঁ নিউজত দেখা পাইছিল যে ইণ্ডিয়াত আৰ্টিকল 370 বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত তেওঁৰ বহুতো খং উঠিছিল আৰু তেওঁ কৈছিল যে এতিয়া যুদ্ধ হ'ব, ভাৰতবৰ্ষই নিজৰ ভৰিতে নিজে কুঠাৰ মাৰিছে। তাৰ পিছত তেওঁ এটা থাৰ্ড পাৰ্টি অৰ্গেনাইজেশ্যনক কল কৰা দেখা পোৱা যায়, যাৰ লিডাৰ আছিল জন আব্ৰাহাম তথা জিম। জেনেৰেলজনে জিমক কৈছিল যে তেওঁ ভাৰতবৰ্ষৰ সম্পূৰ্ণ বিনাশ বিচাৰিছে। তেতিয়া জিমে কৈছিল যে আপোনাৰ কাম হৈ যাব, কিন্তু অলপ সময় লাগিব। ইয়াৰ পিছত মুভি 3 বছৰ আগুৱাই যায়, য'ত আফ্ৰিকাৰ কোনো এখন ঠাইত টেৰৰিষ্টসকলে ইলিগেলি বন্দুক কিনা বেচা কৰি আছিল। সেই ঠাইত এজন ব্যক্তি আহিছিল, যিজনে এনেকুৱা এখন মিছাইল কিনিব আহিছিল, যিটো মিছাইল ৰাডাৰত ধৰা নপৰে আৰু ব্লাষ্ট হ'লে গোটেই দেশৰ অস্তিত্বই নোহোৱা হৈ যায়। ইয়াৰ পিছত ডিলাৰজনৰ ওচৰত ইনফৰমেশ্যন আহে যে কোনোবাই তেওঁক বিচাৰি ইয়ালৈ আহি পাইছে। তাৰ পিছত দেখুওৱা হয় যে এজন ব্যক্তিৰ হাত ভৰি বান্ধি তেওঁক ধুলাই দিয়া হৈ আছে। বহুতো লাট ভুকি খোৱাৰ পিছতো তেওঁ নিজৰ মন্তব্যত অটল হৈ আছে আৰু ইয়াৰ লগে লগে এণ্ট্ৰি হয় দ্য কিং খান শ্বাহৰুখ খান বা পাঠানৰ এটাই কুৱেশ্যন আছিল যে ৰুবাই ক'ত। তাৰপিছত পাঠানে নিজৰ হাত দুখন খুলি লৈছিল আৰু সেই ঠাইত একশ্যন ফাইট কৰিবলৈ আৰম্ভ কৰিছিল আৰু তাত থকা হেলিকপ্টাৰৰ মেচিন গানেৰে সেই ঠাইখন একেবাৰে সৰ্বনাশ কৰি পেলাইছিল। তাৰপিছত পাঠানে সেইজন ব্যক্তিক লৈ সেই ঠাইৰ পৰা হেলিকপ্টাৰৰ সৈতে উৰা মাৰিছিল। ইয়াৰ পিছত চিন শ্বিফ্ট হৈছিল নিউ দিল্লীলৈ, য'ত আমাৰ অপাৰেশ্যন লিডাৰক দেখুওৱা হৈছিল, যাক সকলোৱে মেম বুলি মাতিছিল। তেওঁলোকে ৰুবাইৰ লোকেশ্যন ছেটেলাইটৰ জৰিয়তে পাইছিল আৰু তৎক্ষণাত নিজৰ চেটাৰ্ড প্লেন লৈ পাঠানলৈকে উৰা মাৰিছিল। তেতিয়া মেমৰ লগত যোৱা এজেণ্টজনে মেমক পাঠানৰ বিষয়ে সুধিছিল। তেতিয়া মেমে পাঠানৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছিল। পাঠানৰ বিষয়ে ক'বলৈ যাওঁতে মেমে 2 বছৰ আগত পাঠানে ম্যানমাৰৰ এক ফেমিলিক নিজৰ জীৱনৰ ওপৰত খেলি বচুৱাইছিল, যাৰ ফলত পাঠান বহুতো আঘাতপ্ৰাপ্ত হৈ পৰিছিল। সেইবাবে তেওঁক দিল্লীৰ কোনো এটা চিক্ৰেট হস্পিটেলিটিত ৰখা হৈছিল। যেতিয়া মেমে পাঠানক লগ ধৰিব গৈছিল, তেতিয়া পাঠানে নিজৰ বডিটোক সম্পূৰ্ণৰূপে ৰিকভাৰ কৰি লৈছিল আৰু তেওঁ নিজৰ নেক্সট মিছনৰ পিনি আগবাঢ়িছিল, যিটো আছিল জোকাৰ, মানে জইণ্ট অপাৰেশ্যন এণ্ড ক'ভিড ৰিচাৰ্চ। আৰু ইয়াৰ লগতে তেওঁ কৈছিল যে আমি কিছুমান জোৱানক আণ্ডাৰষ্টিমেট কৰি আছোঁ। যদি আমি তেওঁলোকক একগোট কৰি এক টীম বনাওঁ, তেতিয়া আমি চিক্ৰেটলি আমাৰ দেশক ৰক্ষা কৰি থাকিব পাৰিম। তাৰপিছত মেমে কৈছিল যে ইয়াৰ বাবে মই কিমান ঠাইত যে পাৰ্মিশ্যন ল'ব লাগিব সেইটো তুমি ভাবি চাইছানে? তেওঁ প্ৰথমত অমান্তি হৈছিল যদিও অৱশেষত পাঠানে তেওঁক মান্তি কৰি লয়। ইয়াৰ পিছত এছেম্বল হয় জোকাৰ টীমৰ সদস্যসকল, য'ত এণ্ট্ৰি হয় আশুতোষ ৰাণাদেৱৰ তথা সুনীল লোথাৰদেৱৰ, য'ত তেওঁ কথা পাতে যে ডুবাইত আমাৰ দেশৰ প্ৰেছিডেণ্টে ভাষণ দিব, য'ত দেশৰ কিছুমান চাইণ্টিষ্টো থাকিব, কিন্তু তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে। আপুনি চিকিউৰিটিটো ষ্ট্ৰিক্ট কৰি দিয়ক। ইয়াৰ পিছত ডুবাইৰ ডাঙৰ ডাঙৰ অট্টালিকাৰ মাজত হাই চিকিউৰিটিৰ মাজত প্ৰেছিডেণ্টক লৈ যোৱা দেখুওৱা হয়, কিন্তু পাঠানে গম পাইছিল যে এই সকলোবোৰ প্ৰেছিডেণ্টক লোকচান কৰাৰ বাবে নাছিল, আছিল চাইণ্টিষ্টকেইটাক অপহৰণ কৰাৰ বাবে। এই কথা পুলিচে গম পোৱাৰ আগতেই জিমে চাইণ্টিষ্টকেইটাক অপহৰণ কৰিবলৈ সক্ষম হয়, কিন্তু চিনেমাৰ হিৰো পাঠানে কেনেকৈ ৰখি থাকিব? তেওঁ হেলিকপ্টাৰ লৈ আহে আৰু তেওঁ আৰু জিমৰ মাজত 1v1 ফাইট হয়, যাৰ ফলত পাঠানে এজন চাইণ্টিষ্টক বচাব পাৰে যদিও আন এজন চাইণ্টিষ্টক জিমে লৈ যায়।
ইয়াৰ পিছত আমাক জিমৰ কাহিনী দেখুওৱা হয় য'ত তেওঁ এজন ৰ এজেণ্ট হিচাপে কাম কৰিছিল, কিন্তু এটা সময়ত তেওঁ নিজৰ মিছন কৰি থাকোঁতে নিজৰ পৰিয়ালসহ ধৰা পৰে আৰু টেৰৰিষ্ট গেংটোৱে ইণ্ডিয়ান গভৰ্ণমেণ্টক তেওঁলোকক ৰেহাই কৰি দিয়াৰ বাবে পইচা দাবী কৰিছিল, কিন্তু ইণ্ডিয়ান গভৰ্ণমেণ্টে সেই পইচা দিয়াত অমান্তি কৰিছিল আৰু সেইবাবে টেৰৰিষ্ট গেংটোৱে জিমৰ পত্নীক, যিজনী গৰ্ভৱতী আছিল, তেওঁক গুলীয়াই হত্যা কৰিছিল আৰু তাৰ ফলত জিমৰ নিজৰ দেশৰ প্ৰতি ঘৃণা উপজিছিল আৰু নিজে এক টেৰৰিষ্ট হৈ পৰিছিল আৰু কেৱল নিজৰ বাবেহে কাম কৰিছিল। ইফালে পাঠানে যদিও ডুবাই মিছনত অসফল হৈছিল, তথাপিও তেওঁ জিমক বিচাৰি উলিয়াবৰ বাবে উঠি পৰি লাগিছিল। তেতিয়া পাঠানে গম পাইছিল যে এজনী ছোৱালী ৰুবিনা মহচিন বুলি, যিজনী আছিল দীপিকা পাডুকন, তেওঁ জিমৰ বাবে কাম কৰিছিল। তাৰপিছত পাঠানে ৰুবিনাক বিচাৰি স্পেইনলৈ গৈছিল আৰু ৰুবিনাৰ পিছে পিছে গৈ থাকোঁতে পাঠানক জিমৰ গেঙে আগুৰি লয় আৰু তাত জিমে নিজৰ টীমৰ সদস্যসকলক পাঠানৰ লগত লগ কৰোৱায়, য'ত ৰুবিনাও আছিল। তেওঁলোকে ৰুবিনাক ৰুবাই বুলি মাতিছিল। তাৰপিছত জিমে পাঠানক অফাৰ কৰে যে তুমি মোৰ লগত আহি যোৱা, আমি একেলগে পৃথিৱী ৰাজত্ব কৰিম, কিন্তু পাঠানে অমান্তি হয়। তাৰপিছত জিমে কয়, তুমি যদি মোৰ লগত কাম নকৰা তেনেহ'লে মই তোমাক মোৰ এগেইনষ্টত সহ্য কৰিব নোৱাৰিম। এই বুলি কয় জিমে তাৰ পৰা গুচি যায় আৰু নিজৰ সদস্যসকলক পাঠানক মাৰিবৰ বাবে থৈ যায়। ইফালে ৰুবায়ে জিমৰ সদস্যসকলৰ লগত ফাইট কৰি পাঠানক বচাবলৈ চেষ্টা কৰে আৰু ইয়াৰ ফলত বহুতো গুলিয়াগুলি হয় আৰু ৰুবিৰ পেটত এটা গুলিও লাগে, কিন্তু ৰুবি পিছত বাচি যায়। তাৰপিছত ৰুবিয়ে পাঠানক এটা কথা কয় যে ৰাছিয়াত থকা ৰক্তবীজটো তেওঁলোকে চুৰি কৰিব লাগিব, নহ'লে জিমে এইটো তেওঁলোকতকৈ আগত চুৰি কৰি ইণ্ডিয়াৰ এগেইনষ্টত ব্যৱহাৰ কৰিব, যিটো তেওঁ নিবিচাৰে, কাৰণ ৰক্তবীজ হ'ল এটা অতি সক্ৰিয় ভাইৰাছ যিয়ে এখন দেশ ধ্বংস কৰিব পাৰে। ইয়াৰ লগে লগে পাঠানে কয় যে তুমি হ'লা এজন ISI সদস্য, মই তোমাক কিয় বিশ্বাস কৰিম? তেতিয়া ৰুবি কয়, হয়, মই এজন ISI সদস্য, তথাপিও মানৱতাৰ বাবে মই এইখিনি কৰিব বিচাৰোঁ। তাৰপিছত পাঠানে ডিম্পল খান্না তথা মেমৰ পৰা পাৰ্মিশ্যন লয়। মেমে কয় যে ৰাছিয়াৰ লগত ইণ্ডিয়াৰ সম্পৰ্ক বহুত ভাল, তেওঁ নিবিচাৰে যে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ বেয়া হওক। তথাপিও পাঠানে তেওঁৰ পৰা পাৰ্মিশ্যন লৈ ৰক্তবীজ চুৰি কৰিবলৈ উলিয়াই যায়। ৰক্তবীজৰ বহুতো চিকিউৰিটি ভংগ কৰি পাঠান আৰু ৰুবাইয়ে ৰক্তবীজটো পাই যায়, কিন্তু ৰুবাইয়ে পাঠানৰ লগত বিশ্বাসঘাতকতা কৰে আৰু পাঠান ৰাছিয়াৰ পুলিচৰ হাতত ধৰা পৰে। তাৰপিছত মেমক ৰাছিয়ান গভৰ্ণমেণ্টে মাতে। তেতিয়া তেওঁ কয় যে আমি এওঁক চিনি নাপাওঁ, এওঁ যদি কিবা ভুল কৰিছে এওঁক আপোনালোকে মৃত্যুদণ্ড দিয়ক আৰু পাৰিলে মোৰ ফালৰ পৰাও 2টা গুলি মাৰিব। তাৰপিছত পাঠানক হত্যা কৰিবলৈ ট্ৰেইন এখনত ভৰাই দিয়া হয়, য'ত বহুতো ক্ৰিমিনেল থাকে আৰু সকলোৱে মিলি পাঠানক মাৰিবলৈ চেষ্টা কৰে। পাঠানে তাত প্ৰথমে নিজৰ একশ্যন দেখুৱায় যদিও তাৰ পিছত বহুতো মাৰ খায়। পাঠানক বচাবৰ বাবে তেতিয়া এণ্ট্ৰি হয় সকলোৰে ভাইজান ছলমান খান তথা টাইগাৰৰ। টাইগাৰে পাঠানক বচাই লয়। তাৰপিছত বৰ্তমানত মেম আৰু সেই এজেণ্টজনে পাঠানৰ ঘৰত আহি পায়, য'ত তেওঁ কৈছিল যে তেওঁ ৰাছিয়াত পাঠানক মেছেজ দিবহে গৈছিল যে তুমি টেনশ্যন নল'বা, টাইগাৰ আহি আছে। ইয়াৰ পিছত মেমে পাঠানক ৰুবাইৰ লোকেশ্যন কয়, যিটো নেকি তেওঁলোকে ছেটেলাইটৰ জৰিয়তে পাইছিল, আৰু পাঠান গৈ পায় ফ্ৰান্স, য'ত ৰুবাই আছিল। তাৰপিছত ৰুবাইয়ে ৰিগ্ৰেট কৰে আৰু কয় যে মই ভবা নাছিলোঁ জিমে সঁচাকৈয়ে ৰক্তবীজ ইউজ কৰিব বুলি, যাৰ ফলত বহুতো নিষ্পাপ মানুহৰ মৃত্যু হ'ব, আৰু তাইৰ চকু এতিয়া মেল খাইছে আৰু তাই এতিয়া জিমৰ বিৰোধ কৰি আছে। তাই পাঠানক এবাৰ লাষ্ট টাইমৰ বাবে বিশ্বাস কৰিবলৈ কয়। তাৰপিছত ৰুবাইয়ে পাঠানক জিমৰ লোকেশ্যনৰ কথা কয়, য'ত জিমে ৰক্তবীজ থৈছিল। জিমে ৰক্তবীজৰ এটা বেলেগ ভেৰিয়েণ্ট বনাইছিল, যিটো তেওঁ 2টা চেলত ভৰাইছিল। তাৰপিছত পাঠানে নিজৰ টীমৰ সৈতে সেই ঠাই আহি পায় আৰু জিমে চাইণ্টিষ্টজনক হত্যা কৰে আৰু গম পায় যে ৰুবাইয়ে তেওঁৰ বিৰোধ কৰি আছে।
সেইবাবে তেওঁ ৰুবাইৰ ওপৰতো গুলীবৰ্ষণ কৰে যদিও তাই বাচি যায়। তাৰপিছত জিমে ৰক্তবীজৰ চেলকেইটালৈ তাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও এটা চেল পাঠানে ল'বলৈ সক্ষম হয়। ইয়াৰ পিছত চেলটো ইণ্ডিয়ান লেবত যেতিয়া চেক কৰি থাকে তেতিয়া তেওঁলোকে একো ভাইৰাছে নাপায়। তেতিয়া জিমে তেওঁলোকক ভিডিঅ' কলৰ জৰিয়তে কয় যে ভাইৰাছটো চেলটোৰ ভিতৰত গেছ ৰূপেহে আছিল আৰু এতিয়া তেওঁলোকে নাবাচিব। এই বুলি শুনি মেমে ৰিচাৰ্চ চেণ্টাৰটো চাৰিওপিনে এলাৰ্ট কৰি দিয়ে আৰু লক কৰি দিয়ে যাতে ভাইৰাছ বাহিৰলৈ ওলাই আহিব নোৱাৰে। লগতে মেমে চাইণ্টিষ্টবোৰক কয় যে এইটো আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত যে এতিয়া আমি আমাৰ দেশৰ বাবে প্ৰাণ দিম। এই কথা শুনি সকলো চাইণ্টিষ্টে নিজৰ হেলমেটটো খুলি লয় আৰু মেমে সুনীল লুথাৰক কয় যে গোটেই ৰিচাৰ্চ চেণ্টাৰটো RDX বোমৰ সহায়ত ব্লাষ্ট কৰি দিয়ক আৰু পাঠানক কয় যে তুমি তাক এনেকৈ মাৰিবা যে সি নিজৰ মৃত্যুৰ বাবে ভিক্ষা খুজিব লাগিব। এই বুলি কৈ মেমে নিজৰ ছাৰ্ভিচ ৰিভলভাৰটো ওলাই নিজে ছুইচাইড কৰি লয় আৰু সেই ৰিচাৰ্চ চেণ্টাৰটো বমৰ সহায়ত ব্লাষ্ট কৰি দিয়া হয়। তাৰপিছত পাঠানে সেইজন ব্যক্তিক টৰ্চাৰ কৰিবলৈ আৰম্ভ কৰে যিজনক তেওঁ আফ্ৰিকাৰ পৰা ধৰি আনিছিল। তেওঁক পাঠানে সুধিছিল যে জিমে ৰক্তবীজৰ সেই চিলটো ক'ত থৈছে। তেতিয়া তেওঁ কৈছিল যে আফগানিস্তান বুলি, কিন্তু তেওঁ একজেক্ট লোকেশ্যন নাজানে। তাৰপিছত আফগানিস্তানৰ এখন ঠাই দেখুওৱা হয় য'ত জিম আৰু পাকিস্তানৰ সেই জেনেৰেলক দেখুওৱা হয় য'ত তেওঁ জিমক পে'মেণ্ট কৰি থকা সময়ত তেওঁৰ এছিষ্টেণ্টে জেনেৰেলক দেখুৱায় জিমে ৰক্তবীজৰ আন এটা চেল আফগানিস্তানৰ এখন গাঁৱত ব্যৱহাৰ কৰিছে। এইলৈ তেওঁলোকৰ মাজত বিতৰ্কৰ সৃষ্টি হয় আৰু জিমে নিজৰ মানুহক আফগানিস্তানৰ সেই গাঁৱলৈ পঠিয়ায় য'ত ৰক্তবীজৰ চেল দেখা পোৱা গৈছিল। কিন্তু এই সকলোখিনি পাঠানে 3D প্ৰজেক্টৰৰ দ্বাৰা কৰিছিল আৰু পাঠানে নিজৰ টীমৰ লগত জিমৰ টীমক বন্দী কৰি লয় আৰু তেওঁলোকৰ কাপোৰ পৰিধান কৰি জিমৰ লোকেশ্যন গৈ পায় য'ত তেওঁলোকৰ মাজত বহুতো গুলিয়াগুলি হয়, য'ত পাঠানে নিজৰ টীমৰ বহুতো সদস্য হেৰুৱাবলগীয়া হয় আৰু জিমৰ অৰ্ডাৰত জেনেৰেলজনে মিছাইল অন কৰি দিয়ে আৰু জিম তাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে। পাঠানো তাৰ পিছে পিছে যায়। ইফালে পাঠানৰ টীমে মিছাইল বন্ধ কৰিবলৈ আৰম্ভ কৰে আৰু ৰুবাইয়ে KGFৰ ৰকি ভাইৰ নিচিনা মেচিন গান লৈ জিমৰ বাকী সদস্যবোৰক শেষ কৰে আৰু তেওঁলোকে মিছাইল বন্ধ কৰিবলৈ সক্ষম হয় যদিও তাতে ৰক্তবীজৰ চেলটো নাথাকে। জিমে ৰক্তবীজক দিল্লীলৈ যোৱা এখন প্লেনত থৈছিল আৰু কেৱল মাত্ৰ তেওঁৰ হাতত থকা এই ৰিমটৰ জৰিয়তেহে ইয়াক বন্ধ কৰিব পাৰিব বুলি কৈছিল। ইফালে প্লেনৰ লেণ্ডিং ডিনাই কৰি দিয়া হয় আৰু কৰ্ণল সুনীল লুথ্ৰাই প্লেনৰ কেপ্টেইনক সকলো বুজাই পুৰাই কয়। অৱশেষত পাঠানে জিমৰ লগত মাৰধৰ কৰি ৰক্তবীজ ব্লাষ্ট হোৱাৰ 2 ছেকেণ্ড আগতে ৰিমটৰে ৰক্তবীজটো বন্ধ কৰিবলৈ সক্ষম হয় আৰু এটা ডাঙৰ দুৰ্ঘটনাৰ পৰা হাত সাৰি যায় আৰু পাঠানে নিজৰ দেশৰ শত্ৰুক শেষ কৰি পেলায়। কিন্তু জিমক ইণ্ডিয়ান গভৰ্ণমেণ্টে দিয়া মেডেলটো তেওঁ ৰিটাৰ্ণ লয় যাৰ আচলগৰাকী আছিল পাঠানৰ মেম তথা ডিম্পল খান্না। তাৰপিছত কৰ্ণলে পাঠানৰ ওচৰত আহি কয় যে আমি টাইগাৰ, কবিৰ আৰু তোমাক লৈ এটা টীম বনাব লাগিব আমাৰ দেশক ৰক্ষা কৰাৰ বাবে। কবিৰ তথা ঋতিক ৰোশন যিজনক আপোনালোকে ৱাৰ মুভিত দেখা পাইছে। মুভিটোত এটা পোষ্ট ক্ৰেডিট চিনো আছে য'ত টাইগাৰ আৰু পাঠানে বহি কথা পাতি থাকে যে এতিয়া 30 বছৰ হৈ গ'ল দেশৰ বাবে কাম কৰা, এতিয়া আমাৰ উত্তৰাধিকাৰী কোন হ'ব। এই কথাখিনি এটা গভীৰ মন্তব্য হয় যাৰ বহুতো মিনিং থাকিব পাৰে। তেওঁলোকে ফিল্ম ইণ্ডাষ্ট্ৰীত 30 বছৰ ধৰি কাম কৰি আছে সেইটো কথা, নে তেওঁলোকে মুভিটোত দেশৰ বাবে স্পাই হিচাপে 30 বছৰ কাম কৰি থকা কি মিনিং হ'ব পাৰে আপোনাৰ নিজৰ মন্তব্যটো জনাব। গতিকে ইয়াৰ পিছত মুভিটো শেষ হয়। মুভিখনৰ বিষয়ে জানি আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়া পাঠান মুভিখনৰ বাবে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।